জিয়াবুর রহমান, মফিজউদ্দিন, শাহিদুল ইসলাম, ফকরউদ্দিন, স্বপ্নাথ তানজির, আসমা বেগম, রিয়াজুদ্দিন সম্পাদক খালেদ আলী সাহাব, তেখেতক এখন ফুলাম গামোচাৰে আদৰ জনাব আমাৰ জুৰিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰবিকুল ইছলাম চাহাবে। ইয়াৰ লগে লগে জন্ম হৈছিলে আৰু ইয়াৰ এখন মৃত্যু হৈছে বুলি ইয়াতে আৰু আজি যোগদান কাৰ্যসূচীৰে কি ইংগিত প্ৰদান কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে। এআইডিএফ দলৰ জন্মৰ প্ৰথম পদক্ষেপটো বৰমাইবেদী দুৱাগাঁও এই অঞ্চলতে হৈছিলে আৰু এই অঞ্চলৰে যিসকল এআইডিএফ দলৰ কৰ্মী আছিলে সকলোৱে আজি বুজি পাইছে এআইডিএফ দলটো কি। সকলোৱে সেই দল এৰি আজি কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে। মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰায় আজি দুৱাগাঁও দিহিঙগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমাৰ কৰ্মী সভা আছিলে আৰু যোগদান কাৰ্যসূচী এই জিপিৰে দুৱাগাঁও দিহিঙগাঁৱৰ জিপিৰ প্ৰায় 400ৰ ওপৰৰ পৰিয়াল এআইডিএফ দল ত্যাগ কৰি আজি কংগ্ৰেছ দলত যোগদান কৰিলে আৰু কিছু বিজেপি দলৰ কৰ্মী আছিলে তেওঁলোকো আজি যোগদান কৰিলে। গতিকে বিজেপি এজিপি কি এই কথাটো আজি জানে, আজি সকলো উপলব্ধি কৰিব পাৰিছে যে আমাৰ ধৰ্মনিৰপেক্ষ শক্তিকে আমি শক্তিশালী কৰিব লাগিব। সাম্প্ৰদায়িকভাৱে সাম্প্ৰদায়িক বীজ সিঁচি মানুহৰ মাজত বিভাজন সৃষ্টিকাৰী দলসমূহক জনসাধাৰণে এতিয়া নচ্ছাদ কৰিব ওলাইছে। গতিকে সকলোৱে অপেক্ষাত আছে কেতিয়া 2026 আহিব আৰু এই সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰি ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছক শক্তিশালী কৰিব, তাৰ অপেক্ষাকে জনসাধাৰণ হৈ আছে। স্যার, দেখা গৈছিল 2-3 দিন পূৰ্বে এই দিহিঙগাঁৱতে বিজেপি দলত যোগদান কৰিছে, আজি বৃহৎ সংখ্যকে আকৌ কংগ্ৰেছত যোগদান কৰিলে। এই সন্দৰ্ভত কি ক'ব? 2-4 দিন আগত ময়ো দেখা পাইছিলোঁ কেইজনমান মানুহ বিজেপিত যোগদান কৰাব। আজি তাৰ পৰাও আজি আহি আমাৰ লগত যোগদান কৰিছে। তেওঁলোকে মানে মানুহ এজন পালে টুপিটো পিন্ধাই দিয়ে। মানুহৰ মনত কি আছে, অন্তৰত কি আছে, তেওঁলোকে সেইবিলাক নকৰে। তেওঁলোকে ছবি দেখুৱাব বিচাৰে, ছবি দেখুৱাইহে কাম কৰিব বিচাৰে। আমাৰ ছবি নহয়, আমাৰ প্ৰকৃত মনৰ অন্তৰহে আমাৰ লগত আছে আৰু মানুহৰ অন্তৰহে আমি বিচাৰোঁ, ছবি নিবিচাৰোঁ। আজি কিমানজন মানুহে যোগদান কৰিছে? এই যে আপোনালোকে দেখা পাইছে 400ৰ ওপৰত পৰিয়াল যোগদান কৰিছে। গতিকে এআইডিএফ দলৰ পৰাই 400ৰ অধিক পৰিয়াল আৰু বিজেপি দলৰ পৰাও কৰিছে। গতিকে আজি প্ৰায় চব মিলাই প্ৰায় 500 পৰিয়াল আমাৰ লগত যোগদান কৰিছে।